हेलो गुड मर्निंग আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আমাৰো ভাল বুলি কি ক'ম, যি গৰম ভাল বুলি ক'বলৈকে ভয় হৈছে। গৰমত মানে অৱস্থা বেয়া হৈ গৈছে। আৰু বাকী এতিয়া বাজিছে 9:30মান হৈছে চাগে। আৰু টুকটুকক স্কুলত থৈ আহিলোঁগৈ। তাৰ স্কুল আৰম্ভ হয় এতিয়া 7টাৰ পিছত। সোনকালৰ পৰা হৈছে আৰু কিন্তু একদম ভৰ দুপৰীয়াখনে ছুটি হয়, 12:15ত ছুটি হয়। একদম ইমান গৰম পৰে নহয়, সেইটো সময়তে স্কুলখন ছুটি হৈ যায়। উপায়ো নাই, এফালে মিলালে এফালে নিমিলে। বাকী সেয়াই আৰু তাক স্কুলত থৈ মেলি আহিলোঁগৈ। ৰাতিপুৱা যিটো সোনকালে হয় 7:30 পিছত থৈ আহোঁ, 7:30 ওলাইছিলে। 7টাৰ পিছত মানে স্কুল পাবগৈ লাগে। তাৰপিছত 7:45মানৰ পৰা ক্লাছ আৰম্ভ হৈ যায়। সেয়া একদম উৎকট গৰম দিছে। ৰাতিয়ে বনাই থ'লোঁ পঁইতা ভাত খাম বুলি কালি ৰাতিয়ে বনাই থ'লোঁ। বাকী সেয়া পানী ঢালি থৈ দিছোঁ। এতিয়া বনাম কিবাকিবি পোৰা পিটিকা আৰু কি বনাওঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, আপোনালোককো দেখাম মই কি বনাওঁ। তেতিয়া আপোনালোকেও কেতিয়াবা যদি মোৰ ৰেচিপি ধৰক বনোৱাবিলাক ভাল পায়, তেতিয়া আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব পাৰে। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ কি খাওঁ। টুকটুকে ইমান ভাল নাপায় বাৰু পঁইতা ভাত, কিন্তু তাক পতাই মেলি হ'লেও অকণমান খুৱাব লাগিব। যিহেতু গৰম পৰিছে ইমান, ঠাণ্ডা ভাতটো খাই দিলে পেটটো এনেও ঠাণ্ডা পৰিছে, সেইবাবে ভাবিছোঁ তেনেকৈ আজি কৰোঁ। তাক কোৱা নাই আজি যে পঁইতা ভাত খাম বুলি। সি ঠাণ্ডা ভাতটো খায়, কিন্তু পানী ঢালি পিনে সি তেনেকৈ খাবলৈ নিবিচাৰে। হ'লেও তাক আজি খুৱাম বুলি ভাবি আছোঁ, মনতে কি হয়। যদি নাখাওঁ পায় তেতিয়া আকৌ তাৰ কাৰণে আকৌ বেলেগকৈ কিবা এটা কৰি দিব লাগিব। চাই লওঁচোন, সি আহি লওক। যিহেতু 12টা, আমি ঘৰ আহি 12:45মানত পাই যামহি চাগে। আকৌ সেয়াই আৰু যদি নাখাওঁ পায় বনাই দিব লাগিব ন। ল'ৰাটো সেয়াই মানে উপায় নাই, তাৰ মন গ'লে খাব, মন নগ'লে নাখায়। আৰু এটা কথা কৈ থওঁ, টুকটুকৰ বাৰ্থডেৰ কাৰণে মই এটা গিফ্ট এটা অনলাইনত অৰ্ডাৰ দি থোৱা আছিলে। সেইটো আজি আহিব, মেছেজ আহিছে। মই বোলো আপোনালোককো দেখাম কি অৰ্ডাৰ দিছিলোঁ আৰু বস্তুটো কেনেকুৱা আহিছে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। বাকী সেয়াই আৰু চাই থাকিব ভিডিঅ'ত। টুকটুকে নাজানে কিন্তু কি দিছিলোঁ কি নাই। সি আহিলেহে দিব, তাক ছাৰপ্ৰাইজ দি থৈছোঁ। তাক কৈছোঁ তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। সি কৈ আছে কি ছাৰপ্ৰাইজ, কিন্তু মই এতিয়ালৈকে তাক কোৱা নাছিলোঁ। বাকী চাম সি কেনেকুৱা ৰিয়েকশ্যন দিয়ে। যেতিয়া বস্তুটো তাৰ হাতত দিম তেতিয়া গম পাবই। বাকী সেয়া আৰু চাই দিব ভিডিঅ'টো। আৰু মই এতিয়া বনাওঁগৈ, কাৰণ সময় হৈ যাব। আৰু স্কুলৰ পৰা আহি কৰি আজি কেৰাটে ক্লাছো আছে, যদিহে নিবই লাগিব। স্কুলৰ পৰা আহি অকণমান ৰেষ্ট পাব বাৰু। যিহেতু 12:45মানত আমি ঘৰ আহি পাই যামহি। কেৰাটে ক্লাছ হয়তো 4টা, 4:30মানতহে হ'ব। চাই থাকক আৰু ভিডিঅ'টো। মই এতিয়া লৈছোঁ বেঙেনা এটা পুৰিবলৈ, আৰু বেঙেনাটো পুৰা আগত মই মাজে এনেকৈ ফালি দিছোঁ। ফালাৰ পিছত কি কৰিছোঁ, নহৰু দুটামান গুচাই লৈছোঁ, গুচাই তাৰ ভিতৰতে ভৰাই দিছোঁ আৰু লগতে দি দিছোঁ জলকীয়া 2টা। বেঙেনা পুৰি হৈ গ'ল আৰু এতিয়া পিঁয়াজ কাটি দিছোঁ, লগতে অকণমান নিমখ আৰু অকণমান তেল দি পিটিকি ল'ম। বনাম পুদিনা চাটনি, আৰু পুদিনাৰ লগত মই লৈছোঁ আজি তেতেলী। আৰু সেয়া নেদেখুৱালেও হ'ব। আৰু এয়া লৈছোঁ প্ৰসাদ অকণমান কম হোৱাৰ বাবে কি কৰিলোঁ, মচুৰ দালি আছিলে, মচুৰ দালি দি দিছোঁ, অলপ সময় তিয়াই থ'লোঁ। তাৰপিছত মিক্সিত মাৰি গুড়া কৰি ল'লোঁ, আৰু এইফালে গুড়া হৈ গ'ল। লগত লৈছোঁ পিঁয়াজ, জলকীয়া, অকণমান হালধি, অকণমান নিমখ, আৰু আনফালে তেল গৰম হ'লেই এইফালে দি দিছোঁ। আলু 3টা লৈছোঁ, এগ 3টা ফাৰ্ষ্টত বইল কৰিম। তাৰপিছত বইল হৈ গ'ল, আৰু এইফালে জালনী এখন পাতি দিছোঁ, তাতে আলুকেইটা পুৰিবলৈ দি দিছোঁ। আৰু এইফালে পুৰা হৈ গ'ল, অলপ সময় পুৰি ল'লোঁ। তাৰপিছত এতিয়া পিটিকি ল'ম। এইফালে পিঁয়াজ অকণমান, নিমখ অকণমান তেল দিম। জলকীয়া নিদিওঁ, যিহেতু চবতে জলকীয়া দিছোঁ, ইয়াত জলকীয়া নিদিওঁ, আপোনালোকে দিব পাৰে। ধনিয়া হ'লে ভাল লাগে, কিন্তু মোৰ ওচৰত ধনিয়া নাছিলে। আৰু মই স্কুল ওলালোঁ, ওলোৱাৰ পাছতে ফোন কৰিছে যে পাৰ্চেলটো আহিলে, আৰু মই পটককৈ গৈ পাৰ্চেলটো লৈ ল'লোঁ। আৰু লোৱাৰ পাছতে আনবক্সিংটো কৰি আপোনালোককো দেখুৱাই থৈ যাওঁ। আৰু কি অৰ্ডাৰ কৰিছিলোঁ দেখাম ৰ'ব। এখন কেৰম অৰ্ডাৰ কৰিছিলোঁ। টুকটুকৰ আগৰ এখন আছিলে, সেইখন কিন্তু প্লাইবৰ্ডৰ আছিলে, অকণমান বেয়া হৈ গ'ল। পানী লাগোতে বস্তুটো এৰাই যায়, আৰু সেইকাৰণে এইবাৰ দিছোঁ কাঠৰ এখন অৰ্ডাৰ দিলোঁ। আৰু এইখন ভালেই আহিছে, এটা বাৰ্থডে গিফ্ট মোৰ ফালৰ পৰা। আৰু বাকী একেবাৰে টুকটুক অহাৰ পিছত লগ পাই আছোঁ।
আৰু আমি আহি দুয়োটা স্কুলৰ পৰা পাই গ'লোহি আৰু টুকটুকক এতিয়া দিম ছাৰপ্ৰাইজটো, তাক চকু থাকিবলৈ কৈছোঁ, সি বাৰু মুদি আছে আৰু মই এতিয়া দিম তাৰ ৰিয়েকশ্যনটো চাব দেই। দি থোৱা আছিলে, সি কিন্তু গম নাপায় কি দিছিলোঁ। সি মোক সুধি আছিলে তুমি কি দিবা, মই তাক কৈছোঁ যে জিন্দা বস্তু এটা দিম, তাক এনেই ধেমালি কৰিলোঁ। আজি আহি গ'ল কেৰম। কেনেকুৱা লাগিছে সুধি আকৌ। মায়ে এতিয়া গিফ্টটো কেনেকুৱা, ভাল লাগিছে। থেংক ইউটোতো ক'ব পাৰা। থেংক ইউ। বাকী সেয়া এইটো এখন দিলোঁ মই। আৰু পঁইতা ভাতৰ থালিখন ৰেডি কৰিলোঁ। এফালে লৈছোঁ দুডোখৰ পিঁয়াজ আৰু জলকীয়া আৰু অকণমান নেমু, আৰু পঁইতা ভাতৰ ওপৰতে দি দিছোঁ মিঠাতেল অকণমান, আৰু ইফালে পদিনা চাটনি, পুৰা বেঙেনা পিটিকা, আৰু প্ৰসাদ আৰু মচুৰ দালিৰ বৰ, আৰু প্লেটখনত আছে অকণমান চানা আৰু পুৰা আলুগুটি পিটিকা, আৰু আছে বগৰী আচাৰ, অকণমান নিমখ। আজি পঁইতা ভাতৰ থালিখন ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব, আৰু নতুনকৈ চাই থকা হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, প্লিজ কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই।